এই পৃথিৱীত অসম্ভৱ একো নাই। আমি সেইবোৰ সকলো কৰিব পাৰিম যিবোৰ আমি ভাবিব পাৰোঁ, আৰু সেইবোৰ সকলো ভাবিব পাৰোঁ যিবোৰ আজিলৈকে নাই ভবা। সফলতাই আমাক পৃথিৱীৰ আগত চিনাকি কৰাই দিয়ে, আৰু অসফলতাই আমাক পৃথিৱীৰ সৈতে চিনাকি কৰাই দিয়ে। যদি আপুনি কিবা এটা বস্তু একেবাৰে অন্তৰৰ পৰা বিচাৰে, তেন্তে সম্পূৰ্ণ পৃথিৱীয়ে আপোনাক সেই বস্তুটো পোৱাত সহায় কৰে। হাৰি নোযোৱাটো কেতিয়াও মহানতা নহয়, তাৰ পৰিৱৰ্তে প্ৰতিবাৰে হাৰি হাৰি জিকি যোৱাটোকে মহানতা বুলি কোৱা হয়। যদি সময়ত আপুনি আপোনাৰ ভুল স্বীকাৰ নকৰে, তেন্তে আপুনি পুনৰ এটা ভুল কৰিব। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব যেতিয়া আপুনি নিজৰ ভুল মানি ল'ব। আনক সন্মান সেইজনেহে দিব পাৰে যি নিজেই সন্মানীয় হয়, কাৰণ মানুহে আনক সেইটো বস্তুহে দিব পাৰে যিটো নিজৰ ওচৰত থাকে। কোমল মাটিখিনি পুৰি ইটা হৈ পৰে, তাৰ পিছত হাজাৰ পানী ঢালিলেও কেতিয়াও গলি নাযায়, বৰং শক্তিশালীহে হয়। মানুহৰ মনটো একেই। এবাৰ কষ্ট পোৱাৰ পিছত যেতিয়া আকৌ আগবাঢ়িবলৈ লয়, তাৰ পিছত শত আঘাত কষ্ট দিলেও তেওঁক একো পৰিৱৰ্তন কৰিব নোৱাৰে। যিজনে জীৱন জীয়াব জানে তেওঁ কম সুবিধাটো নিজকে সুখী কৰি ৰাখিব পাৰে। যিজনে জীৱনটো জীয়াব নাজানে তেওঁ প্ৰতিটো সুবিধা পোৱাৰ পিছতো সুখী হ'ব নোৱাৰে। জীৱনটো আচলতে মিউজিক প্লেয়াৰ নহয় যে য'ত আপুনি আপোনাৰ মনে বিচৰা ধৰণে নিৰ্দিষ্ট গানবোৰ শুনিব পাৰে। জীৱনটো প্ৰকৃততে এটা ৰেডিঅ'ৰ দৰে, যিটো সময়ত ৰেডিঅ'ত যিটো প্ৰগ্ৰেম চলি থাকে তাকেই আপুনি শুনিব লাগিব। জীৱনত কাৰোবাক কন্দুৱাই তুমি মন্দিৰত ধূপ ধূনাৰে পূজা কৰি লাভ নাই। তাৰ পৰিৱৰ্তে যদি তুমি এজন মানুহৰ মুখত হ'লেও হাঁহি বিৰিঙাব পাৰিছিলা, তেতিয়া ধূপ ধূনা জ্বলোৱাৰ প্ৰয়োজনেই নাই। এটা বয়সৰ পিছত কাৰোবাৰ সৌন্দৰ্য, চেহেৰা, গুড লুকিং, ষ্টাইলিছ বুলি এইবোৰ একোৱেই আৰু আকৰ্ষণ নকৰে। যিটোৱে আকৰ্ষণ কৰে সেইটো হৈছে এজন মানুহৰ ব্যক্তিত্ব, আচাৰ ব্যৱহাৰ, কথা কোৱাৰ ধৰণ আৰু মানুহজনৰ চৰিত্ৰ।